হেল্ল' হেল্ল' কি কৰি আছা? কিনো কৰিম ইমান বৰিং। তুমিনো কি কৰি আছা এতিয়া? ময়ো এনেই শুইছোঁ। ঐ শুনাচোন, আমি ক'ৰবালৈ ফুৰিবলৈ যাওঁ ব'লা। ক'তনো যাম? অকণমান গাঁৱলীয়া জেগাত ফুৰিবলৈ যাওঁ ব'ল। গাঁৱলীয়া জেগানো কিনো চাব লগা বস্তু আছে? ঠেত ইমান চিন্তা কৰিব নালাগে, তাতে এখন ধুনীয়া ৰিজৰ্ট আছে। ঐ যাবিনে নোযোৱা সেইটো কোৱা? হ'ব দে কালি যাম। কালি মৰ্ণিঙত মতিকো লৈ আনিবা। হ'ব দে কালি মতিকলৈ যাম দে এতিয়া। ইহঁতক ক'লোহে ৰুম ভাড়া বা আছে না নাই। খুৰাক এবাৰ কল কৰি চাওঁৱে ৰ। হেল্ল' ক। খুৰা, আপোনাৰ ৰুম খালী আছেনে? এই ৰাতিৰ কাৰণে থাকিলোঁ হয়। ৰুমটো এতিয়া খালী নাই, কিন্তু এটা ঘৰ আছে। আছে যদি হ'ব দে। তাতে কিন্তু মানুহ চানুহ নাথাকে। মানুহবিলাকে কয় ৰাতি বোলে কিবা শব্দ শুনি থাকে। তোমালোকে বা থাকিব পাৰিবানে নোৱাৰা? হ'ব, আমি এইবিলাক বিশ্বাস নকৰোঁ। হ'ব দে পিছে কালিহে যাবা। হ'ব দে পিছে। ইমান দূৰ আহিবলৈ খুৰাক এটাক ক'লে কৰা। ৰ'বা কৰি আছোঁ। হেল্ল' খুৰা, ক'ত আছা আপুনি? মই গাঁৱতে আছোঁ ৰ। আপুনি লোকেশ্যন দিয়াৰ মতে আমি আপোনাৰ গাঁও আহি পালোহি। আপুনি জল্দি আহক ইয়ালৈ। গৈ আছোঁ দিয়া। হেল্ল' খুৰা। হাই, তোমালোকে আহি পোৱা পলম হ'ল নেকি? অকণমান হ'ল। ব'ল এতিয়া।
সেইটো তোমালোকৰ ৰুমে ইয়াতে যোৱা আয়ো ইমান গৰম আহি পালো দে কিবাকে ইমান লেতেৰা হৈছে এইবোৰ ঐ খিৰিকীখন খুলি দিয়া ৰ দি আছো আজি আঞ্জাখন ইমান সোৱাদ হৈছে মই বনাইছো হৈছে মোৰ পেটটোই বিষাই গ'ল হ'ব দে বল ঐ মতি মোৰ বিচনাত কিয় আছ যা হ'ব দে যাওঁ মই তলতে থাকো দে ঐ মতি লাইটটো কোনে অফ কৰিব কৰিছোঁ খালি মুখে পাই থাকে নিজে আহিব নোৱাৰে কি হল কিয় ইমান বেবাই আছা মোৰ কোমলটো কোনে টানিছে বৰখাই টানিছে মতিয়ে টানিছে মই টানা নাই নহয় মতি তো ইমান বেয়া ৰ তোক মতিয়ে টানিছে মই টানা নাই মই কৈছো মতি টানিছে মতি থৈ যোৱা কিবা শুনিছানে বেলে বলা